সকলোকে নমস্কাৰ জনাইছোঁ। মই এটা মিনি ব্লগৰ পৰা সেয়া ওলালোঁ আমি স্কুললৈ বুলি। স্কুলত যিহেতু পেৰেণ্টছ মিটিং আছিলে, আপোনালোককতো জনাইছিলোঁৱেই। মিষ্টাৰৰ ডিউটিৰ পৰা সোনকালে অহাৰ কাৰণে তেওঁকো লৈ গ'লোঁ, নহ'লে তেওঁ নহা হয় মানে বাছত যাবলগীয়া হ'ল হয়। যিহেতু আমাৰ মোহনবাৰীৰ পৰা চাবুৱা কেবিখন অলপমান দূৰ আৰু খুব ধুনীয়া প্ৰগ্ৰাম পাতিছিলে। তাত সঁচাকৈ দেই বহুত ভাল লাগিলে। এনে পটককৈ যাবই নোৱাৰোঁ, কিয়নো তেওঁ অৰুণাচলত থাকে বা দূৰো হৈ যায়। খুব ধুনীয়াকৈ ৱেলকাম কৰিলে, দেখিছেনে? ফুট লগাইছে, ফুল ছটিয়াইছে। তাৰপিছতে চেল্ফি পইণ্ট আছিলে পেৰেণ্টছৰ কাৰণে, আৰু মেমহঁতে কৈছিলে কি আপোনালোকে ফটো উঠি ল'ব ধুনীয়াকৈ। আমিও সেই সুযোগতে ফটো উঠি ল'লোঁ। ফটো উঠিনো কোনে বেয়া পায় নহয় জানো। তাৰপিছতে গৈ সোমালোঁগৈ স্কুলৰ চৌহদত। ইমান যে ভাল লাগিছে, বহুত ডাঙৰ, যিহেতু এখন হায়াৰ ছেকেণ্ডেৰী হয় গতিকে ডাঙৰটো হ'বই আৰু। তাৰপিছত অকণমান সোনকালে পালোঁগৈ। আমাক টাইম দিছিলে 3:40 তাৰমানে বহাৰ টাইম দিছিলে, আৰু 3টা বজাত যোৱা টাইম। যিহেতু সোনকালে পালোঁগৈ, বহুত পেৰেণ্টছ তেতিয়ালৈকে অহাই নাইকিয়া, কিন্তু বহুত আহিছিলে দেই। তাৰপিছতে ইয়াত খুব ধুনীয়াকৈ চাউণ্ড ছিষ্টেমবিলাক তেওঁলোকে মানে চেক কৰি আছিলে। 12 আৰু 11 ল'ৰা ছোৱালীয়ে। আৰু মিষ্টাৰ যিহেতু ডিউটিৰ পৰা গৈছে, তেওঁ খুব ভাগৰ লাগিছে, তেওঁ টোপনিয়াই আছে। তেওঁক দেখিয়ে চাগে আপোনালোকে গম পাইছেই, দেখিছেনে? আমনিও পাইছে। বোলো হ'ব দিয়া, একো নহয়, সেনেকৈনো ক'ত চাব পাৰে, ডিউটিয়ে থাকে। এইবাৰ যেনিবা ভাগ্যত মিলিলে তেওঁ, আৰু তেওঁ ভাল পালে। আৰু বহুত গৈছিলে কিন্তু পেৰেণ্টছ, আৰু ইমান ভাল লাগিলে। সকলোকে গাখীৰ চাহ দিছিলে, একদম আদ্ৰাক দিয়া, আৰু খাবলৈ বিৰাট ভাল লাগিছিলে, কিয়নো সন্ধিয়া হৈ গৈছিলে। এয়া প্ৰগ্ৰেম আৰম্ভ হৈয়ে গৈছিলে। খুব ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছিলে তেওঁলোকে, মানে ষ্টুডেণ্টখিনিয়ে। আৰু প্ৰগ্ৰেম আৰম্ভ হৈ গৈছিলে। আমাৰ অসমীয়া বিহু এটাই আৰম্ভ কৰিছিলে। ইমান ধুনীয়াকৈ যে গাইছে, জয় জুবিন দা। মানে জুবিন দাক বহুত মনত কৰিছোঁ, কিয়নো সকলোখিনি বিহু জুবিন দাৰেই গাইছিলে তেওঁলোকে। খুব ভাল লাগিছে। মই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছোঁ, বহুতে খুব ভাল পাইছে আৰু কমেণ্ট দিছে, ভাল লাগিছে। এই দেখিছেনে আমাৰ টিকলুকেইটা? এয়া চাগে LKG UKGৰ হ'ব, নহ'লে 1 ক্লাছৰ হ'ব পাৰে। একদম আগত বহি আছে টিকলাকেইটা, ইমান মৰম লগা চাওকচোন। আৰু বিশিষ্ট অতিথি আছিলে আমাৰ কামাণ্ডৰ, মানে এয়াৰফ'ৰ্চ CO আছিলে। তাৰপিছত তেনেকৈ আৰু তেওঁলোক আছিলে। তেওঁলোককো খুব ধুনীয়াকৈ সম্বৰ্ধনা জনালে। মই ভিডিঅ' শেষ কৰা নহ'ল। তাৰপিছত এয়া চাগে 9-10ৰ ছোৱালী হ'ব নেকি, খুব ধুনীয়া গানত নাচিছে, আৰু বহুত নাচিছে, বহুত ধুনীয়া ধুনীয়া গানত নাচিছে। কিন্তু ভিডিঅ' ক্লিপ চব লোৱাহে নহ'ল। মানে কি হয়, ভিডিঅ'টো কৰি থাকিলে আচলতে নিজে ডান্সটো উপভোগ কৰিবলৈ অকণমান অসুবিধা হয়, মোবাইলটোতে ধ্যানটো দিব লাগে যে, সেইকাৰণে ভালকৈ নকৰিলোঁ। আৰু বহুত ভাল লাগিলে। আমি কিন্তু সোনকালে আহিলোঁ, প্ৰায় 7:30মানলৈকে হৈছিলে প্ৰগ্ৰেম। সোনকালে আহোঁতে আকৌ মাৰ কাৰণে কচৰি আৰু চিঙৰা সেনেকৈ লৈ আহিছিলোঁ। আহি গোটেইকেইটাই চাহ খালোঁ, যিহেতু মা অকলে আছিলে ঘৰত, আৰু চাহো খোৱা নাছিলে। তাৰপিছত পালক পনীৰ বনাইছিলে, পনীৰ আনি থোৱা আছিলে। আহোঁতে আমি পালেং শাকটো লৈ আহিছিলোঁ, বাটাৰ দি কিনে বনাইছোঁ। ইমান যে খাবলৈ টেষ্টি আছিলে। এনেকৈ মোৰ ভিডিঅ'বোৰ দিয়া যিহেতু খেলি মেলি হৈছে, গম পাইছেই সকলোৱে, গতিকে উপায় নাই, মাজে মাজে এনেকৈ মিনি ব্লগ আগবঢ়াম আপোনালোকলৈ। আপোনালোকে মৰম আৰু আশীৰ্বাদ কৰিব, যাতে মই মোৰ ফেচবুক জগতখনত আৰু আগুৱাই যাব পাৰোঁ। আৰু বহুতে মৰম দিছে, বহুত বহুত ধন্যবাদ জনাইছোঁ সকলোকে। আৰু মিষ্টাৰ দেখিছেনে, কথা সুধি থাকিলেও কথা নকয়, জানেই সকলোৱে মোৰ মিষ্টাৰে কথা অলপ কম কয়, তাকে তেওঁক অলপমান জোকাই আছিলোঁ। এনেকৈ জোকায়ো ভাল লাগে নহয় জানো। আজিলৈ বাই।